আজি মই মোৰ মেঘালী চুলিখিনি কাটি পেলালোঁ কাৰণ মোৰ মন নাযায় চুলি দীঘল কৰিবলৈ, কিন্তু মোৰ চুলিখিনি ফাটিছিলে সেইকাৰণে অকণমান আগটো কাটি দিলোঁ। ইভিনিং টাইমত ওলাই গ'লোঁ বা আৰু মই তাই আহি আছিলেহি আৰু তাই দুদিনৰ আগতে আহিলে। দুইজনী অকণমান টাউনৰ ফালে ওলাই গ'লোঁ। এফালে ভিভ' ছাৰ্ভিচ চেণ্টাৰলৈ আহিলোঁ। তাই ফোনটো ঠিক কৰিবলগীয়া আছিলে অলপ, সেইটো কাৰণে আহিলোঁ। দুইজনী ফোন ঠিক কৰিবলৈ আহি অলপ বহিলোঁ। তাৰ পৰা টাউনত দেৱালী দেখিছোঁ ভালকৈ লাগিছে। মানুহ কিন্তু আজি অকণমান টাউনত হৈছিলে দেই। দুইজনী সেইটো কাৰণে মানুহো চালোঁ আৰু মণ্ডপটোও চালোঁ। এফালে অকণমান ঘূৰি মেলি পুখুৰী পাৰলৈ আহিলোঁ। আৰু পুখুৰী পাৰ হৈ গ'লে ফুচকা নোখোৱাকৈ থাকিব পাৰি জানো? ৰাজুদাৰ ওচৰৰ ফুচকাকেইটা খোৱাতে বেলেগ। গতিকে ফুচকা চুচকা খাই মেলি আহিলোঁ বিশাললৈ বুলি। বিশালত অকণমান কাপোৰৰ বজাৰ কৰিবলগীয়া আছিলে। বজাৰ চজাৰ কৰিলোঁ, কিন্তু ভাল বস্তু একো বিচাৰিয়ে নাপালোঁ। মই যিকেইটা বিচাৰিছিলোঁ নাপালোঁৱে। তাৰ পৰা সৰু সুৰা কাপোৰ কেইটামান বজাৰ কৰি মেলি আনিলোঁ আৰু সুধা হাতেতো ঘূৰি আহিব নোৱাৰি। ইমান দূৰ ঘূৰি মেলি মোৰ আকৌ ভাগৰে লাগিলে। ৰুমলৈ বুলি সোনকালে উভতিলোঁ। আজিলৈ বাই।